এয়া মঞ্চত উপস্থিত হৈছে আপোনালোকৰ মৰমৰ সন্তান কোন বাৰু দিব বৰ্তমান সময়ত চলি থকা অসমৰ হিট গানবোৰ ৰবীন্দ্ৰনাথৰ অংশ থাকে ৰবীন্দ্ৰনাথে লিখিছে মোৰ খুব মৰমৰ ভাইটি আমাৰ একেটা মালিয়ে পানী যায় বুলি মানুহে সন্দেহ কৰে আচলতে কথাটো নোহোৱা নহয় ভাল লাগিব সকলোৱে মনোযোগ কৰক আচলতে ইয়াৰ পৰা মানৱতা যাব নোৱাৰে পাৰিব জানো আচলতে মাধৱদা আমাৰতো বহুত চিনিয়ৰ হয় বহুত ডাঙৰ হয় বয়সত কিন্তু আমি বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা বজাই ৰাখোঁ আগত চলিছে আচলতে মানুহটো মনটো ডেকা আচলতে আৰু মই এটা কথা কওঁ মাধৱদাৰ নিচিনা আমি গান গাব নোৱাৰোঁ বহুত ভাল সকলোৱে স্বীকাৰ কৰিব লাগিব প্ৰায়বোৰ মঞ্চত তেখেতৰ গীত গাওঁ আৰু আপোনালোকে শুনি আছে গীতবিলাক দেখি আছে অসমৰ বিভিন্ন ঠাইত গান মই তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ মই এখন মঞ্চত আজি একেলগে পাইছোঁ আৰু ইয়াত যিসকল মোৰ বন্ধু বান্ধৱ আৰু ককাইদেউ বাইদেউসকলে বাইদেউ নাছিল ভণ্টিসকলে অংশগ্ৰহণ কৰি ইমান কি কথা কৈছোঁ সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বলাগৰ পৰা আগবঢ়াইছোঁ আৰু মাধৱদেৱে মই একেলগে গীত গাওঁ আমাৰ মাহৰ অঞ্চলটো ডিব্ৰুগড়ীয়া ৰাইজ বুলি সকলোৱে জানে নাছিল হয়নে ঠিক আছে বগীটিং গীতটো ইতিমধ্যে ভিডিঅ' হৈ গৈছে আৰু ভিডিঅ'টো মৰমৰ ককাইদেউ মাধৱদাৰ যিখন গাঁও কচুপথাৰ মৰাণ কচুপথাৰ গাঁৱত বগীটিং গীতটো ভিডিঅ' হৈছিল আৰু ভিডিঅ'টো সম্পূৰ্ণ হোৱাত মাধৱ ককাইদেউ আৰু মৰমৰ ভাইটি ধীৰাজ আছে নেকি ধীৰাজে মোক পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু এইখন মঞ্চত মোৰ গাঁৱৰ মঞ্চত মই মাধৱদালৈ তাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গীতটো গাম আমি সকলোৱে 12 বাজিছে সকলোৱে একেলগে ফূৰ্তি কৰিব সকলোৱে নাচিম আমাৰ মাহমৰা অঞ্চলৰ মানুহে এনেকে উকি নেমাৰে ইয়াতে জোৰকে মাৰে
Very good.